হাই ফ্ৰেণ্ডছ, মই সমীৰণ শইকীয়া স্বাগতম জনাইছোঁ সমীৰ ক্ৰিয়েশ্যন চেনেললৈ। আজি যিহেতু ভিডিঅ' এটা আপলোড দিবলৈ ল'লোঁ, নিউজ এটা মোৰ লগৰে এজন হিমান্ত শইকীয়া, তেওঁ এটা সাহসিকতা বঁটা লাভ কৰিছিল 2006 চনতেই, কিন্তু বহুত মানুহৰ অজ্ঞাত, গম নাপালে। গতিকে আজি হিমান্ত শইকীয়াৰ ওচৰলৈ আহিছোঁ। তেওঁ পোৱা সাহসিকতা বঁটাটো আমি চাই লওঁ আহকচোন। এইজন হৈছে হিমান্ত শইকীয়া। তেওঁৰ হাতত আছে এটা যথেষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্টছ। হিমান্ত, তুমি আমাৰ ৰাইজক কোৱা তোমাৰ গোটেই কাহিনীটো। নমস্কাৰ, মোৰ নাম শ্ৰী হিমান্ত শইকীয়া। মোৰ ঘৰ বনাই গড়চিগা, থানা ভগামুখ, ডিষ্ট্ৰিক্ট যোৰহাট। মই 2006 চনৰ 26 জানুৱাৰী দিনাখন মই ৰাষ্ট্ৰপতি পুৰস্কাৰ লাভ কৰিছিলোঁ গুৱাহাটীত জৰ্জ খেলপথাৰৰ পৰা। ইয়াৰ কাৰণটো হ'ল 2003 চনত মই যেতিয়া ক্লাছ 5ত পঢ়ি থাকোঁ, তেতিয়া মই নদীত গা ধুবলৈ যাওঁতে এজন ল'ৰাই উটি অহা মই দেখা পালোঁ। উটি অহা দেখা পাই ল'ৰাজনক মই এবাৰ তললৈ গৈছে, এবাৰ ওপৰলৈ গৈছে। তথাপি তাক মই ধৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু সেইটো মই সাঁতুৰিব নাজানো। তেতিয়া মই ক্লাছ 5ত পঢ়ি আছোঁ। তেতিয়া সেইজন ল'ৰা যেতিয়া মোক দেখি, সি যদিও পানী খাই আহিছে, এবাৰ তললৈ গৈছে, এবাৰ ওপৰলৈ গৈছে, ভয়ংকৰ মানে। যদিও মোৰ ভয় লাগিছে, তথাপিতো মই ল'ৰাটোক চিনি পালোঁ, প্ৰায় মোৰ ঘৰৰ ওচৰৰে। ল'ৰাটোক দেখি মানে মই নিজেও সেইটো মই সাঁতুৰিব নাজানো যদিও তাক মই ধৰিবলৈ মই নৈত নামি গ'লোঁ। আৰু নৈও সেইদিনা তেতিয়া বাঢ়িয়ে আছিলে, প্ৰায় পানী বাঢ়িয়ে আছিলে। পানী বাঢ়ি থাকোঁতে সেই ল'ৰাটোৱে যেতিয়া দেখি, সিও মানে ভয়ৰ সংকটত আহি মানে বহুত পানী দুনি খাই যায়, মানুহটোৰ লগতে ৰঙা কোলা পৰি গৈছে। আৰু সেইটো সময়ত মই তাক দেখি মানে মই নৈত তাক ধৰিবৰ কাৰণে জঁপিয়াই দিবলগীয়া হ'ল। আৰু যথেষ্ট মই কষ্টত মই তাক ধৰিলোঁ। প্ৰায় 200 মিটাৰ 300 মিটাৰমানৰ আঁতৰত মই তাক ধৰিছোঁ। তথাপি ল'ৰাটো বহুত পানী খাই বহুত যথেষ্ট মানে কষ্ট সি পালে। সেইটো সময়ত ময়ো কষ্ট পালোঁ, ময়ো বহুতখিনি পানী খাবলগীয়া হ'ল, বা বহুত মানে ভয়ত জীৱনটো মই বচাই বাৰু তাক দিলোঁ। তাৰ পাছতে মোক গাঁৱৰ মানুহে দেখিছে, এইবাৰ পাইছেহি, লগালগ পোৱা নাছিলে বাৰু। তেতিয়া মানে মানুহে চিঞৰ বাখৰ কৰিছে। চিঞৰ বাখৰ কৰাৰ পাছতে যেনিবা মানুহে সকলো মানুহ গোট খাইছেহি আৰু। গোট খাই মানে সেইটো সময়ত মই যিখন স্কুল বনাই হাইস্কুলত পঢ়িছিলোঁ, তেতিয়া বনাই হাইস্কুলত পঢ়োঁতে এজন বনাই হাইস্কুলৰ এজন টিচাৰে মোক দেখি, মানে সেইটো সময়ত মানুহে চিঞৰ বাখৰ কৰা শুনি বনাই হাইস্কুলৰ টিচাৰজনে মানে দেখিলে সম্পূৰ্ণ কাহিনীটো। সেইজন ছাৰে গম পালে যে এনেকৈ আহোঁতে ল'ৰাটো পৰিলে বুলি। আৰু সেই ল'ৰাটোক পৰাৰ পাছত মানে সেইজন ছাৰে নিউজত দিয়া আছিলে, প্ৰতিদিন পেপাৰত দিছিলে। প্ৰতিদিন পেপাৰত দিয়াৰ পিছত মানে সকলো অসমবাসী মানুহে গম পালে। তেতিয়া ইমান এইবোৰ নাছিলে, নিউজ চেনেলটো নাছিলে 2003 চনৰ সেইটো সময়ত। আৰু তাৰ পাছতে নিউজ চেনেলটো আহিছে। আৰু সেইটো মই নিউজ চেনেল থকা হ'লে হয়তো মই চাগে যথেষ্ট মানুহে গম পালেহেঁতেন। কিন্তু পেপাৰত সেয়া এজন যোৰহাটৰ যিজন হেৰিয়াৰ SP অফিচৰ পৰা দুজন মানুহ আহিলে, অফিচাৰ দুজন আহিলে। সেই দুজনে আহি পেলাই এনেই মোৰ লগত চিনাকি হ'লে। চিনাকি হৈ সম্পূৰ্ণ কাহিনীটো মোক সুধিলে, আৰু সম্পূৰ্ণ কাহিনীটো মই ভালদৰে ক'লোঁ। ভালদৰে কোৱাৰ পাছত ছাৰে যে ক'লে বোলে তোমালোকে মোৰ লগত ৰিলেশ্যন ৰাখি থাকিবা, মই আহি থাকিম মাজে মাজে, আৰু হয়তো কাগজ পত্ৰ মই দিম। কাগজ পত্ৰ আহি থাকিলে তুমি যাবা গুৱাহাটীত, মানে যিজন SP অফিচলৈ মোক যাবলৈ ক'লে। SP অফিচলৈ মই তেনেকৈ মতাৰ কাৰণে গ'লোঁ। আৰু বহুত সেইখিনি কাম বন কৰি তেখেতৰ SP লগতো কথা পাতিলোঁ, DC লগতো কথা পাতিলোঁ। সকলোখিনি কথা পাতি 2006 চনত 26 জানুৱাৰী গুৱাহাটী জৰ্জ খেলপথাৰত মোক ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰদান কৰিলে। ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰদান কৰাৰ পাছত মই যথেষ্টখিনি ভাল লাগিছে, মনটো যথেষ্টখিনি ভাল লাগিছে। কিন্তু মোৰ একেবাৰে দুখৰ কথা
মই এতিয়া বৰ্তমান মোৰ পঢ়া শুনা বিশেষ কৰিব নোৱাৰিলোঁ। হয় যিটো সময় মই মা যেতিয়া মোৰ মেট্ৰিক পৰীক্ষা হৈ আছিলে সেইটো সময় মোৰ মাক অপাৰেশ্যন কৰিবলগীয়া হ'ল। অপাৰেশ্যন কৰিবলগীয়া হ'ল, সেইটো কাৰণে মই পঢ়া শুনা বৰকৈ মই মানে গুৰুত্ব দিব নোৱাৰিলোঁ। হয় কাৰণ মই যিটো সময় মেট্ৰিক পৰীক্ষা হৈ আছে সেইটো সময়ত মোৰ মা যোৰহাট মেডিকেলৰ অপাৰেশ্যন কৰিবলগীয়া হ'ল, গ'ল্ড ব্লাডাৰ। সেইটো কাৰণে মই পঢ়া শুনাৰ ক্ষেত্ৰত মই মানে বহুত পিছ পৰি গ'লোঁ সেইটো সময়ত। আৰু যেতিয়া মোৰ মেট্ৰিকটো বেয়া হ'ল মোৰ মনটো বহুত ডাউন হ'ল। তাৰপিছত সেইটো কাৰণে মোৰ কিছুমান আশা মই নিজেই বাদ দিছিলোঁ মেট্ৰিকটো বেয়া হোৱাৰ কাৰণে। আৰু 2 নম্বৰ পৰা দিবলৈও মোৰ মনটো ইমান ভাল লগা নাছিলে আৰু এবাৰতে তেনেকুৱা হ'ল যেতিয়া। সেইটো কাৰণে মই এতিয়া বৰ্তমান ঘৰতে মই বহুত কষ্টত মানে আছোঁ, বহুত কষ্ট কৰি ঘৰখন চলাবলগীয়া হৈছে। মোৰ মা দেউতাও বহুত অসুখ। সেইটো কাৰণে ময়ো এতিয়া তেনেকৈ ঘৰত একো এটা কৰিব পৰা নাই, ভালকৈ নিজেও একো এটা সুবিধা কৰি ল'ব পৰা নাই। সেইটো কাৰণে চৰকাৰৰ ফালৰ পৰা যদি কিবা এটা সুবিধা পাওঁ নিশ্চয় কৰিম বুলি আশা থাকিলে। চৰকাৰ যদি কিবা এটা সুবিধা কৰি দিব পাৰে, বা ময়ো যথেষ্ট কষ্ট কৰি আছোঁ, তথাপিতো মোৰ ফালৰ পৰা একো বৰ্তমান হোৱাগৈ নাই। যদি চৰকাৰৰ ফালৰ পৰা যদি কিবা এটা হয় নিশ্চয় মই কৰিম বুলি ভাবি থৈছোঁ। আৰু যদি চৰকাৰে সহায় কৰিব, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়া আছে, যথেষ্ট মন্ত্ৰীবৰ্গ আছে। তোমাক কোনোবাই হয়তো সহায় কৰিব, অসমবাসী মানুহে, নহয় জানো? যদি সহায় কৰিম বুলি ভাবে, যদি সহায় কৰে তেতিয়া মই ভালেই পাম। বহুত কষ্টত মই এতিয়াও আছোঁ, যথেষ্ট কষ্টত মই এতিয়া বৰ্তমান আছোঁ ঘৰতে। যদি কিবা এটা সুবিধা পায় নিশ্চয় কৰিম বুলি ভাবি থৈছোঁ। হয়, তোমাৰ এই চাৰ্টিফিকেটখন এতিয়া আমাৰ ৰাইজক দেখুৱাই দিয়া, অসমবাসী মানুহে চক পঢ়ি সাহসিকতা পুৰস্কাৰ চাৰ্টিফিকেট, লগতে মোক মেডেল দিছে। তোমাৰ মেডেল, এইটো হৈছে মেডেলটো। এইটো যথেষ্ট ধুনীয়া মেডেল, সাহসিকতা বঁটা। অসমবাসী ৰাইজে চবেই চাব। ধুনীয়া, ইফালে আছে এটা অশোক স্তম্ভ। এইটো পিন্ধি থাকিবৰ কাৰণে দিছিলে, কিন্তু মই পিন্ধা নাই। এইটো এতিয়া তুমি আৰু অসমবাসী ৰাইজক কি ক'বা? চৰকাৰৰ প্ৰতি কিবা আহ্বান আছে নেকি তোমাৰ? চৰকাৰৰ প্ৰতি মোৰ এটাই আহ্বান, বহুত মোক যথেষ্ট সহায় কৰিছিলে বাৰু সেইটো মই, কিন্তু এতিয়া মোক যদি কিবা চৰকাৰী হিচাপত যদি কিবা এটা যদি চাকৰি এটা দিয়ে যথেষ্ট উপকৃত হ'বা। যথেষ্ট কষ্ট কৰি আছা তুমি, গম পাওঁ। যদি সৰু সুৰা কিবা চাকৰি এটাও যদি দিয়ে মই সঁচাই ভাল পাম। অন্ততঃ মই নিজৰ ঘৰখন ভালদৰে চলাব পাৰিবা। এতিয়া যথেষ্ট কষ্টত মই বৰ্তমান আছোঁ। নিজৰ মা দেউতাও কৈছে, মই এতিয়া বৰ্তমান বহুত শাৰীৰিকভাৱে অসুস্থ। সেইটো কাৰণে মোৰ বহুত টকা পইচা মোৰ বহুত প্ৰয়োজন হৈছে, হ'লেও মানে বহুত মানে কষ্টত মানে এতিয়া আছোঁ। সেইটো কাৰণে যদি চৰকাৰৰ ফালৰ পৰা যদি কোনোবা ব্যক্তিয়ে যদি সহায় কৰে নিশ্চয় মই ভাল পাম। আশা থাকিম যদি কোনোবাই সহায় কৰে মই ভগৱান বুলি হিচাপ কৰিম। হয়, ধন্যবাদ। তোমাক লগ পাই ভাল লাগিল। আমাৰ অসমবাসী ৰাইজে চবেই চাব। এজন হৈছে সীমান্ত শইকীয়া, এজন সাহসী বীৰ। তেওঁ যথেষ্ট কষ্ট কৰি এজন ল'ৰাক জাঁজি নদীৰ পৰা উদ্ধাৰ কৰিছিলে বহুত কম বয়সতে। গতিকে চৰকাৰৰ প্ৰতি এটাই আহ্বান, চৰকাৰে যাতে কিবা এটা সহায় কৰে তেওঁক। অসমবাসী যদি কোনোবা ভাল ব্যক্তি আছে, নহয় জানো? আমাৰ যদি কোনোবা ভাল নম্ৰ মানুহ আছে তেতিয়া কিবাকিবি সহায় কৰিব যথেষ্ট। চবে ভিডিঅ'টো চাব আৰু যাতে কিবাকিবি সহায় কৰিব বুলি আশা কৰিছোঁ আৰু। ধন্যবাদ, তোমাক লগ পাই ভাল লাগিল। ঠিক আছে।